নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এটি নতুন ভিডিঅ'লৈ আৰু আমি বৰ্তমান আছোঁ গৃহস্থ ঘৰত বিহু মাৰিবলৈ মানে বিহু অলৰেডি মাৰিলোঁ আৰু এতিয়া আমি আৰু এটা জেগাত মানে আমি বিহু মাৰিবলৈ গৈ আছোঁ এইফালে ৰাজবীৰ আছে আমাৰ এইফালে আমাৰ ঈশান আছে এইফালে আমাৰ দ্বীপ আছে খোপাধৰা আমাৰ এইফালে ভাস্কৰ আছে আৰু এইফালে আমাৰ লহৰী ল'ৰা এটা নামটো কৈ দিয়া তোমাৰ অঁ কৈলাশে পাৰ্টি খাব লাগে আজি আমাক কিহৰ পাৰ্টি কৰি দিয়া কিহৰ পাৰ্টি দিছা কৈ দিয়া হা কিহৰ পাৰ্টি কৰি দিয়া এই কৈলাশে কিহৰ পাৰ্টি দিছে বাকী এয়া দেখিছে নহয় আমি ৰিক্সাবোৰ ৰিজাৰ্ভ কৰি লৈছোঁ বৰ্তমান আমি ইয়াত তেল চেল ভৰাই আমি গৈ আছোঁ আমি গাইজ পালোহি বৰ্তমান পাই গ'লো এইফালে আকাশ আছে এইফালে ইয়াত পোৱালি এইফালে টকা বজাইছে আৰু অলপ সময় পিছতে আমি মাৰিম আৰু গাইজ ইহঁতি কৈ আছিলে আমি মানে ভ্লগত নেদেখাম বুলি এতিয়া যাহাই দেখাইছোঁ এতিয়া লাষ্ট কৰিছে মানে এই ডিপ্ৰেশ্যন নি কি হ'ল এই বিহু নাচিবলৈ এই টোপনি আছে এইফালে ঢেল খালে এই ডিপ্ৰেশ্যন নি कौन है ये लोग এই গাইজ চাহ দিছে আমাক দেই খাবলৈ এয়া মই খাইছোঁ আৰু দেই খালেই নি অঁ এইফালে কিবা কথা এটা কৈছিলে কৈ দিয়া কি কৈছিলে থালখন ঘূৰাই থালৰ লগত চাহ থৈ আৰু পিঠা থৈ খাইছে গোটেইকেইজনী এইফালে এইটো বিহু অপমান কৰা হৈছে এইটো ভাল কথা হোৱা নাই বিহু অপমান কৰা হৈছে কাৰণ এখন বিহু বিহু মানে নাচোতে ব্যৱহাৰ হয় এইখনত এইটো কৰাটো ভাল কথা নহয় তাই যাতে মাংস ভাত খায় নাপায় ত' গাইজ আমাৰ বিহু একদম খতম হ'ল একেবাৰে খতম হোৱা নাই আৰু আছে এইফালে এলে বেটেৰীত যাব এই সন্থা খোৱা ছোৱালী সন্থা সন্ত্ৰাসবাদী নি আৰু সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি মই ভিডিঅ'টো সামৰণি মাৰিছোঁ শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু ফ'ল' কৰি যাব দেই বাই বাই